हेलो बंधु बान्धवीসকল, वेलकाम बैक टू माय चैनल। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ নগাঁৱৰ বৰদোৱাৰ নামঘৰলৈ। আৰু যিহেতু চবে বৰদোৱা বুলি ক'লে গমেই পায় কৰোঁ, আৰু ভালো লাগে ঠাইখিনি। আহকচোন তেন্তে আমাৰ লগতে চাওঁ বৰদোৱা নামঘৰ ভাগ। সময়ৰ অলপ পলম হোৱাৰ বাবে আমি লৰালৰিকৈ তাত সোমাবলগীয়া হ'ল আৰু ধূপ চাকিও জ্বলাবলগীয়া হ'ল। আৰু সেইদিনা যিহেতু গ্ৰহণ আছিল, সেইবাবে নামঘৰো 2টামানলৈ বন্ধ কৰি দিয়া হ'ল আৰু আমাৰ সংগ্ৰহালয় আৰু বহুতো বস্তু চাবলৈ থাকি গ'ল।
দিনটো সকলোৰে মাজত হাঁহি ফূৰ্তিৰে পাৰ কৰিলোঁ আৰু এনেকৈ ঘৰলৈ ঘূৰি অহাৰ মুহূৰ্তত আমি অলপ নাচিলোঁ সকলোৱে মিলি। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে ক্ষমা কৰিব।